নাই আমি সকলো বড়ো আঞ্চলিক শক্তি নতুনকৈ জন্ম হওক পুৰণা দল হওক আৰু তেওঁলোকে সকলোৱে আন্দোলনৰ পটভূমিত এটা সময়ত আন্দোলনত তেওঁলোকে মূল গুৰি ধৰোঁতা হিচাপে নেতৃত্ব লৈছিল, দায়িত্ব লৈছিল, লিডাৰশ্বিপ লৈছিল। আৰু সকলোৱে বুজি পায় যে আজি কাৰোবাক কোনোবা বেয়া পাইছে, কাৰোবাৰ ওপৰত কাৰোবাৰ মানে দুখ ঠেলিছে, কাৰোবাৰ মনত বেদনা আছে, এটা সংযম এটা সিদ্ধান্তৰ মাজেদি আমি আগবাঢ়িব লাগিব। ধৈৰ্য সহকাৰে সংযম আৰু সুস্থিৰ এটা পৰিৱেশত আমি এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে কৈছোঁ মিত্ৰতা হ'ব নহ'ব বা আলোচনা হ'ব নহ'ব সেইটো নেতৃত্বৰ ওপৰত এইটো নিৰ্ধাৰণ কৰিব। আৰু দুই শীৰ্ষ বা তিনিটা দলৰ UPPL হওক, BPF হওক, APB হওক, সেই আঞ্চলিক শক্তিৰ যিসকল নেতৃত্ব তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ৰাইজ সদায় তেওঁলোকৰ মুখলৈ চাই আছে, ৰাইজ দল সংগঠন সদায় তেওঁলোকৰ প্ৰতি চাই আছে, তেওঁলোকে কি পন্থাৰে কি পদ্ধতিৰে আগবাঢ়ি যায়। আৰু মই সেই কথাকে উপলব্ধি কৰোঁ, অকল ক্ষমতা পোৱাই আমাৰ মানে চিন্তা হ'ব নালাগে, অকল ক্ষমতা লৈ পেলাই ক্ষমতাৰ বাঘজৰি লৈ পেলাই চৰকাৰ চলোৱা আমাৰ উদ্দেশ্য হ'ব নালাগে। যে এই 34টা বছৰত আন্দোলনৰ পিছত যি এটা পৰিৱেশ এতিয়া নিৰ্মাণ হ'ল, সেই পৰিৱেশটো চিৰযুগমীয়া চিৰস্থায়ী আৰু ৰাইজক সম অধিকাৰ ইকুৱেল এটা পাৰ্টিচিপেশ্যনৰ যোগেদি BTRক আগুৱাই লৈ যোৱা। আৰু ইয়াৰ কাৰণে আঞ্চলিক শক্তি যিমান শক্তিশালী হ'ব ইমান শক্তিশালী এই যি আত্মনিয়ন্ত্ৰণৰ কাৰণে যি এটা আমি এটা এৰেঞ্জমেণ্ট এটা ব্যৱস্থা পালোঁ, সেই ব্যৱস্থাটো আৰু অধিক মজবুত হ'ব, সেইটোহে মই ক'ব বিচাৰিছোঁ। এই গোটেই আলোচনাৰ প্ৰক্ৰিয়াটো 2024ত আছুৰ নেতৃত্বত খাম্পা পৰ্যায়তে নিৰ্বাচন নেতাই আচলতে আপোনালোকে আলোচনা কৰিলে বা তেনেধৰণৰ প্ৰক্ৰিয়া হৈ গ'ল, তাৰপিছত কেতিয়া স্তব্ধ হ'ল আৰু এতিয়া আপোনালোকে কি পৰ্যায়ত যদি দুই পক্ষ আহে, কাৰণ মিডল মেন এটা লাগিবই, গতিকে আছুৰ ৰোল কি হ'ব? নাই, ইয়াত বহুত কথা আছে। কিছু কথা আমি ইয়াত আজি প্ৰকাশ কৰিছোঁ, কিছু কথা আৰু প্ৰকাশ কৰিবলগীয়া আছে। ভৱিষ্যতে এই কথাবিলাক আমি কৈ যাম। আমি বিচাৰিছোঁ যে সকলো আমাৰ দাদা ভাই, সকলো আমাৰ সংগ্ৰামৰ মাজেদি অহা নেতৃত্ব আৰু নেতা সকলোৱে যদি বিবেচনা কৰে, বিচাৰ কৰে যে জাতি একেলগে আগুৱাই যাব লাগে, জাতি আৰু বহুত কৰিবলগীয়া আছে, উপেন ব্ৰহ্মৰ যি এটা সপোন বড়ো জাতিক প্ৰতিষ্ঠা কৰা সেইটো আমি বাস্তৱত ৰূপায়ণ কৰিব লাগে। আন আন জাতি জনগোষ্ঠীক আগুৱাই যাব লাগে, তেওঁলোকৰো বিভিন্ন জাতি জনগোষ্ঠীৰো কিছু বেদনা কিছু ক্ষোভ আছে, সেইবিলাক আমি আগুৱাই নিব লাগে। আৰু 2024 চনত এই কথাকে লৈ পেলাই আমি আলোচনা কৰিছিলোঁ। আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল, ফলপ্ৰসূ আছিল। কিছু এজেণ্ডা কিছু সূত্ৰ তাত তৈয়াৰ কৰা হৈছিল যে নিৰ্বাচন যদি খেলিব লাগে কেনেকৈ খেলিব, বুজাবুজি কি আধাৰত হ'ব লাগে, কেনেকৈ বিবেচনা কৰিম। আৰু এই গোটেই প্ৰসংগটো লৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওচৰত আমি গৈছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এবাৰ টেবুলত বহি আলোচনা কৰক। কাৰণ যোৱা 10-15টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া এবাৰ দিল্লীত আৰু গোৱাটো আলোচনা হৈছিল, নোহোৱা নহয়। এইটো এটা পৰ্যায় গ'ল। ইয়াৰ পিছত আকৌ দিল্লীত মানে 2021ত প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মাজত আলোচনা হৈছিল, সেইটো এটা চেপ্টাৰ গ'ল। কিন্তু আলোচনাৰ অন্তত ৰিলেশ্যন যি ধৰণে থাকিব লাগিছিল তাত কিছু ব্যাঘাত জন্মিছিল আৰু যিবিলাক ক'ব নলগীয়া কথা এইবিলাক মানে কথাবিলাক ওলাইছিল, যাৰ কাৰণে সেই আলোচনা মানে ভংগ হৈ গৈছিল। আৰু পুনৰ দুই নেতৃত্বই যি আলোচনা কৰিছিল, জাতীয় দল সংগঠনখিনি আমি দায়িত্ব সহকাৰে আগুৱাই লৈ যাব পাৰোঁ নেকি, তাৰ কাৰণেহে আমি সেইটো দায়িত্ব সহকাৰে আমি আগবাঢ়িছিল। ডিচেম্বৰ মাহত 2024ত আলোচনা প্ৰসংগত এই কথাবিলাক নিয়াৰিকৈ টেবুলত চৰ্চা হৈছিল, আলোচনা হৈছিল। আৰু সেই আলোচনাটো আগবঢ়াই নিয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে ইয়াৰ বাস্তৱতা আছে, কিন্তু কাকবা দুখ ঠেলিব নালাগে, কাকবা আঙুলি টোৱাব নালাগে, সেইটোহে সঁচা কথা। কিয়নো এই আলোচনাত ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, খাম্পা বৰগয়াৰী ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সনীন বসুমতাৰী ডাঙৰীয়া, মই আমি একেলগে 4জন আছিলোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছিল। ইয়াৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি কথাটো অৱগত কৰিছিলোঁ। অৱগত কৰি পেলাই ভৱিষ্যতে এই কথাটো লৈ পেলাই পুনৰ আলোচনাৰ কাৰণে
এটা পথ আমি ৰাস্তা তৈয়াৰ কৰিছিলোঁ। কিন্তু ইয়াৰ মাজতে দলৰ মজিয়াত বিভিন্ন নেতৃত্বৰ মাজত দুই দলৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ আৰম্ভ হৈছিল। চিডলি যি বাই ইলেকশ্যন, এই আক্ৰমণ আৰু প্ৰত্যাক্ৰমণত মানে এটাক আৰু কাউণ্টাৰ এটাকৰ যি এটা বাক্যবান, তাত আলোচনাৰ পৰিৱেশটো বিনষ্ট হৈছিল। সেই বিনষ্ট হোৱা পৰিৱেশটো পুনৰ নিৰ্মাণৰ কাৰণে আমি চেষ্টা নচলোৱা নহয়, চলাইছোঁ। কিন্তু দুই দলৰ শীৰ্ষ নেতৃত্ব আগবাঢ়ি আহিব লাগিব। আমি চেষ্টা চলালে নহ'ব। ৰাইজে সদায় শান্তি, একতা, সমন্বয়, বুজাবুজি বিচাৰে, কিন্তু দলে বিচাৰিব নাই দলৰ নীতি আদৰ্শ কি হ'ব আৰু দুই দলৰ চিন্তা, তেওঁলোকৰ বিচাৰ বিবেচনা কি আছে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু তেওঁলোকে দুই দলে বা তিনিটা দলে যদি এটা এজেণ্ডা, এটা পইণ্টত, এটা বিন্দুত যদি ৰাখে যে হয় আমি আলোচনা কৰাটো মানে ভাল, হয় আমি আলোচনা কৰিব লাগে, তেতিয়াহ'লে আজিও সময় আছে যে আমি এটা বিন্দুত এটা সূত্ৰ ওলাই পেলাই আমি আলোচনা হোৱাটো ভাল। বুজাবুজি হ'ব না নাই, মিত্ৰতা হ'ব না নাই, এইটো পিছৰ কথা আহিব। কিন্তু আলোচনা পুনৰ মিলাটো বা পুনৰ আলোচনা কৰাটো ভাল, সেই কথাটো যদি দুই দলে চিন্তা কৰে, নিশ্চয় তাত এটা ৰাস্তা ওলাব। আৰু যদি চিন্তা নকৰে, এইটো তেওঁলোকৰ কথা, তেওঁলোকে বিবেচনা কৰিব। নাই, মই সদায় আশাবাদী। আৰু গোটেই পৃথিৱী, গোটেই জাতীয় ইছ্যু, জাতীয় বিষয় বা আমাৰ জীৱনটোৱে আশাত চলে। আৰু আশা কৰিলে আমি ফল পাওঁ। আৰু মই সদায় দৃঢ় বিশ্বাসী যে জাতিৰ যি এটা ক্ৰুচিয়েল কণ্ডিশ্যন, জাতিৰ যি এটা পৰিৱেশত আমি এটা আশা, এটা মানে যি আমাৰ যি চিন্তা আৰু এটা দৃঢ়তাৰে, সততাৰে আমি আগবাঢ়িলে আমি ফল পাম, সেইটো আমি দৃঢ় বিশ্বাসী। বাকী সময়ত দেখা যাব আৰু সময়ে এই বাতাবৰণটো সৃষ্টি কৰিব বুলি মই বিশ্বাসী। ধন্যবাদ। নাই, নেতৃত্ব ল'ব সাজু বা সাজু নাই এইটো কথা নাই। আমি আহ্বান জনাইছোঁ, পৰিৱেশে ইয়াক নিৰ্মাণ কৰিব। আৰু যেতিয়া পৰিৱেশ নিৰ্মাণ হ'ব, আমি গোটেই দল সংগঠন সদায় ইয়াৰ কাৰণে সাজু আছোঁ। অকল ইয়াত এপছো বুলি মই ক'ব বিচৰা নাই। প্ৰাক্তন NDB, প্ৰাক্তন BLT, বড়ো সাহিত্য সভা, ABUF, বড়ো হাৰিমু আফাদ, আন জাতীয় দল সংগঠন, আন যি জাতীয় মানে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠন, তেওঁলোকেও 30টা জনগোষ্ঠীয় সংগঠন আছে CCBTR, তেওঁলোকেও সদায় আগ্ৰহী যে আমি সমন্বয় ভাতৃত্ববোধেৰে আগুৱাই যাব লাগে। ধন্যবাদ। হৈ যাব। কোনে আহ্বান জনাইছে? নাই, বিজেপিটো সদায় একেলগেই আছে। যোৱা 15-17টা বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেতিয়া চৰকাৰ চলাইছিল, এটা সময়লৈকে কংগ্ৰেছৰ লগত আছিল। 2016 পৰা BPF বিজেপিৰ লগত থাকিল বা বিজেপি BPFক সহায় কৰিছিল কাউন্সিল চলোৱাত বা ৰাজ্যৰ একেলগে চৰকাৰ চলাইছিল, কেন্দ্ৰত MP আছিল। বিজেপিয়ে BPFক সহায় কৰিছে আৰু BPF বিজেপি একেলগে আছিল 2016 পৰা। 2020 চনৰ পৰা UPPL আৰু BJP আৰু GSPৰ মাজত একেলগে বুজাবুজি কাউন্সিলৰ চৰকাৰ হৈছে। আৰু 2021ত অসমত BJP, AGP আৰু UPPL একেলগে চৰকাৰ বনাইছে। তাৰমানে BJPয়ে সদায় আঞ্চলিক শক্তিক সহায় কৰি আহিছে। আৰু এই সহায়ৰ যি এটা হাত, এই যি সহায় সহযোগিতাৰ যি আশীৰ্বাদ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BJP দলে আঞ্চলিক শক্তিক সহায় কৰি পেলাই এই আঞ্চলিকতাবাদৰ যি এটা আত্মনিয়ন্ত্ৰণৰ যি এটা BTC BTR, সেইটো শক্তিশালী কৰাত সদায় সহায় কৰি আহিছে। আৰু সহায় কৰাটো আমি ভাল পাম, ইয়াত আমাৰ একো ক'বলগীয়া নাই। আপোনালোকে সহায় কৰক আৰু সহায়ৰ মাজেদি সমিল মিলিৰে শক্তিশালীভাৱে সেই অঞ্চলটো আগুৱাই নিয়ক। প্ৰতিটো নিৰ্বাচনত সকলোৱে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় দল, আঞ্চলিক দল, বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ দলে বিভিন্ন নিৰ্বাচন খেলিবৰ কাৰণে যিহেতু দল জন্ম হয়। আৰু ইয়াৰ কাৰণে আমাৰ কথাটো স্পষ্ট যে আমি কোন আগ্ৰাসী নহয়, এই কথাটো মই প্ৰসংগত আনিব বিচৰা নাই। আমাৰ কথাটো হ'ল যে আজিৰ তাৰিখত যি এটা আত্মনিয়ন্ত্ৰণ, চেল্ফ ডিটাৰমিনেশ্যন
অসম এটা সুন্দৰ এই ৰাজ্যৰ অধীনতে এটা 6 শিডিউল 5টা জিলাক সামৰি 35 লক্ষ জনসংখ্যাক সামৰি পেলাই যি এটা বিটিআৰ আমি এটা প্ৰশাসন আমি পাবলৈ সক্ষম হ'লোঁ ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি সম অধিকাৰ সম উন্নয়নৰ কথা আছে বড়ো জাতি সত্তা লৈ এই আগুৱাই পেলাই জাতীয় ভাৱধাৰাৰে এই 6 শিডিউলৰ দ্বাৰা আগুৱাই লৈ যোৱাৰ এটা প্ৰাসংগিকতা এই কথাটো আছে তো ইয়াৰ কাৰণে আমি আশা কৰোঁ যে আমি কিমান বিভাজন হৈ থাকিব সামাজিকভাৱে আমি সদায় মানে এটা ভাগ ভাগ পৰিৱেশ পৰিস্থিতিত আছোঁ আৰু ৰাজনৈতিকভাৱে এই যে সংঘাত সামাজিক সংঘাত ৰাজনৈতিক সংঘাত আৰু ৰাজনৈতিক এটা যি মানে যি পৰিৱেশ সেইটো উত্তাল হৈ থকাটো আমি কেতিয়াও বিচৰা নাই আৰু ইয়াৰ কাৰণে অস্থিৰ পৰিৱেশ আমি কেতিয়াও নিবিচাৰোঁ আৰু ইয়াৰ কাৰণেহে আমি একতা আমি বিচাৰিছোঁ আৰু এই প্ৰসংগত মই ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি এক্সাম্পল হিচাপে যদি চায় 3টা ঘৰৰ ছাটত 3টা পাৰ চৰাই বহি আছে তাত বগা পাৰ চৰাই বহি আছে আৰু এই 3টা ঘৰৰ ছাটত বহি থকা 3টা পাৰ চৰাই কেতিয়াবা 3টা একেলগে উৰি যাব পাৰে লগ হৈ পেলাই কেতিয়াবা 2টা একেলগে উৰি যাব পাৰে কেতিয়াবা কোনবা বেলেগে পিনি যাব পাৰে হিটো সময়হে নিৰ্ধাৰণ কৰিব আৰু সময়ত এই 3টা পাৰ চৰাই য'ত যেনেকুৱা এতিয়া বহি আছে তেওঁলোকে কাৰ লগত বুজাবুজি কাৰ লগত আলোচনা হ'ব কাৰ লগত মানে মিলাপ্ৰীতিৰে আগবাঢ়ি যাব শীৰ্ষ নেতৃত্ব দলৰ শীৰ্ষ নেতৃত্বহে এইটো নিৰ্ধাৰণ কৰিব তো ইয়াৰ কাৰণে মংগল এইটোৱে যে আমি যি আন্দোলনৰ পটভূমিত এপছু আন্দোলন বিএলটি আন্দোলন এনডিপি আন্দোলন এই সুদীৰ্ঘ সংগ্ৰামত যি আমাৰ ক্ষয় ক্ষতি হ'ল যি ঘাত প্ৰতিঘাত হ'ল শ্বহীদ হ'ল ৰক্তাক্ত পৰিৱেশ এটা ইতিহাস গুচি গ'ল আমাৰ মানে কপালৰ মানে ওপৰেদি সেইটো যদি শান্তি যদি ঘূৰি আহি পেলাই স্থায়ী যদি উন্নয়ন যদি আমি আগবঢ়াই নিব লাগে যি অগ্নিয়াগিৰি 34টা বছৰ অগ্নিয়াগিৰি যি এটা পৰিৱেশ যাৰ পৰা লাভা ওলাইছিল সেইটো ঠাণ্ডা হ'বলৈ সময় লাগিব অগ্নিয়াগিৰি আজি জ্বলিছে অহাকালি ঠাণ্ডা হৈ নাযায় সেইটো ঠাণ্ডা হ'ব কাৰণে 10 15 20 50 বছৰো লাগিব পাৰে আৰু এইটো ঠাণ্ডা কৰিবৰ কাৰণে সুস্থিৰ কৰিবৰ কাৰণে শান্তি আনিবৰ কাৰণে এপছু আমি স্থায়ীভাৱে আমি কাম কৰি আছোঁ আৰু এই সংগ্ৰামত সেই যাত্ৰাত বড়ো সাহিত্য সভা মানে এনডিএফবি প্ৰাক্তন আৰু প্ৰাক্তন বিএলটি আৰু আন আন দল সংগঠনে সদায় আমাক সহযোগ কৰি আহিছে ধন্যবাদ